নমস্কাৰ, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত সমাজ বিজ্ঞানৰ পাঠ নং 3 পৃথিৱীৰ উপৰিভাগৰ প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। ইয়াৰ আগত এই পাঠৰ তোমালোকক অতিৰিক্ত প্ৰশ্নোত্তৰখিনি দিয়া হৈছে। যিসকলে চোৱা নাই, মোৰ ভিডিঅ' লিষ্টত গৈ তোমালোকে ইয়াৰ অতিৰিক্ত প্ৰশ্নোত্তৰখিনি চাব পাৰিবা। আজি ইয়াৰ অনুশীলনী প্ৰশ্নোত্তৰখিনি দিম। বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 1 নম্বৰত আছে স্থলভাগ বুলিলে কি বুজা? উখুৰা মুখুৰা কঠিন ওখ মাটিভাগক স্থলভাগ বোলে। ইয়াত অলপ বানানটো ভুল হৈ আছে, উখুৰা মুখুৰা হ'ব, মুখুজা হৈ আছে। জলমণ্ডল বা বাৰিমণ্ডল বুলিলে কি বুজা? জলমণ্ডল বা বাৰিমণ্ডল হ'ল দ অংশ যি ভাগ চিৰকাল পানীৰে পৰিপূৰ্ণ হৈ থাকে। পৰ্বত কাক বোলে? কেইখনমান প্ৰধান পৰ্বতৰ নাম লিখা। ওখ বিস্তৃত শিলাময় শিখৰযুক্ত ভূমিভাগক পৰ্বত বোলে। কেইটামান প্ৰধান পৰ্বতৰ নাম হ'ল হিমালয়, আল্পছ, ৰকি এণ্ডিজ, এটলাছ, এপেলিয়ান, গ্ৰেট ডিভাইডিং, পিৰেনিড, কাৰ্পেথিয়ান, গ্ৰেছপিয়ানছ আৰু ব্লেক ফৰেষ্ট। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ কি? কিমান আৰু ই কিমান ওখ? পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট বা গৌৰীশংকৰ শৃংগ। ই ৮,৮৪৮ মিটাৰ ওখ। মালভূমি মানে কি বুজা? পৃথিৱীৰ কেইখনমান প্ৰধান মালভূমিৰ নাম লিখা। বিস্তীৰ্ণ উচ্চভূমিক মালভূমি বোলা হয়। পৃথিৱীৰ কেইখনমান প্ৰধান মালভূমিৰ নাম হ'ল তিব্বত আৰু পামিৰ। সমভূমি কেনেকৈ সৃষ্টি হয়? বিস্তীৰ্ণ অনুচ্চ সমান ঠাইক সমভূমি বোলা হয়। পৃথিৱীত বহুতো সমভূমি আছে। এইবোৰ নানা প্ৰকাৰে সৃষ্টি হয়। নৈ, জান-জুৰি, কঢ়িয়াই অনা বালি বোকা আদিৰ পলস নৈৰ দুই কাষে বহু দূৰলৈকে জমা হয়। এনেদৰে পলস জমা হৈ দ অঞ্চল পোত গৈ বিস্তীৰ্ণ সমতল ভূমিৰ সৃষ্টি হয়। ভি আকৃতিৰ উপত্যকা আৰু ইউ আকৃতিৰ উপত্যকা কেনেদৰে গঠন হয়? নদীয়ে গঠন কৰা উপত্যকা ইংৰাজী ভি আকাৰটোৰ দৰে দেখা যায়, আকৌ হিমবাহে সৃষ্টি কৰা উপত্যকা দেখিবলৈ ইংৰাজী ইউ আকৃতিৰ দৰে হয়। নদীৰ উৎস বুলিলে কি বুজা? যি জলধাৰা পৃথিৱীৰ উপৰিভাগৰ কোনো নিৰ্দিষ্ট পথে প্ৰবাহিত হয় তাক জান-জুৰি, নদ-নদী নামেৰে জনা যায়। যি ঠাইৰ পৰা জলধাৰা আৰম্ভ হয় তাকে উৎস বোলা হয়। মোহনা আৰু বদ্বীপ কাক বোলে? জলধাৰা উচ্চভূমিৰ পৰা নামি আহি মধ্যেদি বৈ গৈ হ্ৰদ বা সাগৰত পৰেগৈ, তাকে নদীখনৰ মোহনা বোলে। নদীৰ মোহনাত বোকা বালি জমা হৈ সৃষ্টি হোৱা ব-আকৃতিৰ দ্বীপক ব-দ্বীপ বোলে। পৃথিৱীৰ কেইখনমান উল্লেখযোগ্য নদীৰ নাম লিখা। পৃথিৱীৰ কেইখনমান উল্লেখযোগ্য নদীৰ নাম হ'ল নৰ্মদা, তাপ্তি, গোদাবৰী, মহানদী, কৃষ্ণা, কাবেৰী, আমাজন, নীল, হুৱাংহো, ইয়াংচি, কিয়াং, ৰাইন, ভলগা, টাইগ্ৰিছ, ইউফ্ৰেটিছ। গ্ৰস্ত উপত্যকা কি? উদাহৰণ দিয়া। ভূ আন্দোলনৰ ফলত সৃষ্টি হোৱা দুটা চুটিৰ মাজৰ নিম্ন অংশক গ্ৰস্ত উপত্যকা বোলা হয়। উদাহৰণ: পশ্চিম এছিয়াৰ জৰ্ডান নৈৰ উপত্যকা। হ্ৰদ বুলিলে কি বুজা? কেইটামান হ্ৰদৰ নাম লিখা। চাৰিওফালে মাটিভাগেৰে আগুৰা বিস্তৃত জলৰাশিক হ্ৰদ বোলে। কেইটামান হ্ৰদৰ নাম হ'ল আৰল, কাস্পিয়ান, জেনেভা, য়লষ্টেইন, গাৰ্ডা, মেগগিয়ৰ, চুপিৰিয়ৰ, ভিক্টোৰিয়া, হিউৰন, মিচিগান, নাছা, টাঙ্গানিকা, বৈকাল, গ্ৰেট বিয়াৰ, মালাবি, গ্লেডস্লাভ, ইৰি, অন্টাৰিঅ' আদি। সাগৰ, উপসাগৰ আৰু মহাসাগৰৰ সংজ্ঞা দিয়া। সাগৰ: স্থলমণ্ডলেৰে যিবোৰ অঞ্চল দ সেইবোৰ অঞ্চলত পানী জমা হৈ সাগৰৰ সৃষ্টি হয়। উপসাগৰ: যি বিস্তীৰ্ণ জলভাগৰ তিনিওফাল স্থলভাগ থাকে তাকে উপসাগৰ বোলে। মহাসাগৰ: স্থলভাগৰ একোটা বৃহৎ খণ্ড বিশাল পানীভাগেৰে আগুৰি আছে তাকে মহাসাগৰ বোলে। কেইখনমান সাগৰৰ নাম লিখা। কেইখনমান সাগৰৰ নাম হ'ল আৰাফুৰা, ওখষ্টক, ইষ্ট চাইনা, জাপান, চাবু, বাণ্ডা, বৰহাই,
বিসমার্ক, বেৰিং ইত্যাদি। কেইখনমান উপত্যকাৰ নাম লিখা। কেইখনমান উপত্যকাৰ নাম হ'ল গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু। পৃথিৱীৰ মহাসাগৰ কেইখনমানৰ নাম লিখা। পৃথিৱীৰ 5খন মহাসাগৰৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ আৰু উত্তৰ মহাসাগৰ, দক্ষিণ মহাসাগৰ। তো এইখিনি আছিলে এই পাঠটোত থকা প্ৰশ্নোত্তৰ। তো আজিৰ এই ভিডিঅ'টো চাই যদি তোমালোকৰ ভাল লাগে তেনেহ'লে লাইক আৰু বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিবা। আৰু যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা, যাতে মই বনোৱা সকলো ভিডিঅ' তোমালোকে পাব পাৰা। ধন্যবাদ।